বায়ুমণ্ডলৰ ডাঠ তৰপ ভেদি 2015 চনত পৃথিৱী পৃষ্ঠলৈ আহিছিল এটা উল্কাপিণ্ডৰ টুকুৰা। এই উল্কাপিণ্ডটো আহি পৰিছিল অসমৰ গোলাঘাট জিলাৰ কমাৰগাঁৱত। পৃথিৱীত জীৱ সৃষ্টিৰ ৰহস্য সৌৰজগতৰ কেন্দ্ৰস্থলত হোৱা বুলি ইংগিত বহন কৰা হৈছে। বৈজ্ঞানিকসকলে পৃথিৱীৰ জীৱশ্ৰেষ্ঠৰ ৰহস্য ভেদ কৰিবলৈ বহু বছৰ গৱেষণা চলাই আছে। আইটি গোৰখপুৰৰ গৱেষকসকলে উল্কাপিণ্ডটোৰ ওপৰত গৱেষণা কৰি সৌৰজগতৰ খনিজ পদাৰ্থৰ অৱস্থিতি ধৰা পেলাবলৈ সক্ষম হৈছে, যাৰ বাবে এতিয়া জাপানৰ পদাৰ্থ বিজ্ঞান কেন্দ্ৰই পৰৱৰ্তী সময়ত সহযোগ কৰিব বুলি মত প্ৰকাশ কৰিছে। তথ্য অনুসৰি এই উল্কাপিণ্ডটি মঙ্গল আৰু বৃহস্পতি গ্ৰহৰ মাজৰ এক গ্ৰহাণুৰ পৰা বিচ্ছিন্ন হৈ পৃথিৱী পৃষ্ঠৰ দিশে আহিছিল আৰু তাৰেই এটা টুকুৰা আহি পৰিছিল গোলাঘাট জিলাৰ কমাৰগাঁৱত। উল্কাপিণ্ডটোৰ পৰা ইতিমধ্যে কিছু অস্থিৰ উপাদান যেনে ছালফাৰ, ছডিয়াম, মেংগানিজ আৱিষ্কাৰ কৰা হৈছে। পৃথিৱী সৃষ্টিৰ ক্ষেত্ৰত আটাইতকৈ বেছি অৰিহণা যোগোৱা উপাদানসমূহৰ ভিতৰত এইসমূহ অন্যতম বুলি বৈজ্ঞানিকসকলে মত প্ৰকাশ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ আপডেট।